নমস্কাৰ গাইজ আজি 11 আগষ্ট আৰু ৰাতিপুৱা 5:30 বজাত উঠি মই গেছৰ টেবলেট খাই লৈছো কাৰণ আজি যাম মই মাইসুৰলৈ মাইসুৰ হলিডেজ নামৰ এটা ট্ৰেভেল এজেন্সিত মই গাড়ী এখন বুক কৰিলো যিখন গাড়ীয়ে মোক বেংগলোৰৰ পৰা এদিনৰ ভিতৰতে মাইসুৰখন দেখাই আনিব আৰু ইয়াৰ বাবদ তেওঁলোকে মোৰ পৰা লৈছে 5300 টকা খুব আশাক মোৰ গাড়ী পালেহি আৰু এতিয়া বলক আমি একেলগে মাইসুৰলৈ যাওঁ অলপ দূৰ গৈ এখন ধুনীয়া টোলগেট দেখি মোৰ অসমলৈ মনত পৰিল কাৰণ আমাৰ তাতটো খুব জনপ্ৰিয়তি এই টোলগেট আৰু যি কি নহওক টোলগেট এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই অলপ দূৰ গৈ আমি বাটৰ কাষৰ এখন ধাবাত ৰলুগৈ আৰু কোৱা হৈছে যে ইয়াতে ধোসা ইডলি আৰু বাৰা খুব বিখ্যাত গতিকে আমিও ব্ৰেকফাষ্টটো কৰোঁ বুলি ইয়াতে সোমালো সাংঘাতিক কিবা নহয় আৰু খাবলৈ তথাপি আৰু খাব পাৰি গতিকে আমি ধুনীয়াকৈ খাই ললো এইদৰে সুন্দৰকৈ ব্ৰেকফাষ্টটো কৰি আমি পুনৰ মাইসুৰ অভিমুখে আগবাঢ়িলো বেংগলোৰৰ পৰা মাইসুৰৰ ডিসটেন্স প্ৰায় 150 কিলোমিটাৰ আৰু যিমানে আপুনি আগবাঢ়ি যায় সিমানে ৰাস্তাটো ধুনীয়া হৈ যায় সৰু সৰু চহৰ কিছুমানো পাৰ হৈ যায় আৰু যি ফালে চকু দিয়ে সেইফালে নাৰিকল গছ আৰু নাৰিকল গছে গোটেই ৰাস্তাটো অতি ধুনীয়া কৰি পেলায় আৰু খোৱাচক কেজিএফৰ বিখ্যাত এক্টৰ যশ কিয়নো যশ হৈছে কৰ্ণাটকৰে এক্টৰ গতিকে সবফালে তেওঁৰি পোষ্টাৰ আৰু গৈ গৈ আমি প্ৰথম দেখা পালো বিখ্যাত কাবেৰী নদী নাম শুনি আছিলো কিন্তু জীৱনৰ প্ৰথমবাৰ দেখিলো কিন্তু খুব পানী হয়তো বানপানী হৈ আছে নেকি আৰু মোক ড্ৰাইভাৰজনেও ক'লে যে ইয়াতে ৰিসেন্টলি বানপানী 10 জন মান লোকৰ মৃত্যু হৈছে আৰু এই কাবেৰী নদীৰ পাৰতেই অৱস্থিত নিমিসম্ভা টেম্পল ই সাউথ ইণ্ডিয়াৰ বিশেষকৈ মাইসুৰৰ এটা বিখ্যাত মন্দিৰ সৰু মন্দিৰ যদিও এটা বিখ্যাত মন্দিৰ ইয়াৰ ভিতৰ ফটো তুলিবলৈ দিয়া নহয় কিন্তু প্ৰথমবাৰৰ কাৰণে এটা দক্ষিণ ভাৰতীয় মন্দিৰলৈ আহি মনটো খুব ভাল লাগিলে আৰু অলপ দূৰ যাওঁতে দেখিছো মানুহ এজন একদম বেটেৰে মৰিয়ে গৰু দুটা টানি নিছে যেন একদম অসমৰ গাঁও এখনতে আহি উপস্থিত হলো তেনেকুৱা লাগিছিলে মই যি নহওক অলপ দূৰ গৈ আমি উপস্থিত হলো গৈ টিপু সুলতানৰ সামাৰ পেলেচ আপোনালোকে অলৰেডি দেখিছিলে বেংগলোৰত টিপু সুলতান পেলেচ এটো হৈছে সামাৰ পেলেচ এই পেলেচটোতে টিপু সুলতানে গ্ৰীষ্মকালটো কটাইছিলে বেংগলোৰ তেখেতৰ যেটো পেলেচ হেতুতকৈ এটো মোৰ বেছি ভাল লাগিলে কাৰণ ইয়াৰ ভিতৰখন বেছি কাৰ্য্য খচিত আপোনালোকে নিজে দেখিব কিন্তু তাৰ ভিতৰত যেটো ভিডিও ক'বলৈ নিদিয়ে গতিকে মই অকল ফটোহে দিছো য'ত তেওঁৰ ব্যৱহৃত আজবাব সাজসজ্জা অলংকাৰ অস্ত্ৰ-শস্ত্ৰ ইত্যাদি সংৰক্ষণ কৰি থোৱা হৈছে মাইসুৰৰ বহুত ঠাইত আপুনি ঘোঁৰাৰ বাগি দেখিব য'ত উঠি পৰ্যটকে বিভিন্ন ঠাই ফুৰিবও পাৰে তাৰ পাছত ড্ৰাইভাৰজনে মোক লৈ গ'ল ওচৰৰে কাবেৰী সিল্ক নামৰ দোকানখনলৈ য'ত আপোনাৰ মাইসুৰত স্থানীয়ভাৱে উপলব্ধ হাতেৰে নিৰ্মিত বস্তুবোৰ পোৱা যায় কাপোৰ কানি পৰা ইত্যাদি কৰি সৰু পৰা যিকোনো বস্তু আৰু তাত জিএসটি লগোৱা নহয় হেন আৰু অলপ দূৰ গৈ আমি দেখা পালো মাইসুৰ ফোৰ্ট যেহেতু কালি অলৰেডি এটা চাইছো এই ফোৰ্ট গতিকে ইয়াত নুখুমালো আৰু ইয়াৰ মাজেদি আমি পুনৰ আগবাঢ়ি গলো আৰু এইদৰে গৈ থাকোতে দেখিলো এটা অতি ধুনীয়া জামা মছজিদ এই জামা মছজিদটো নিৰ্মাণ কৰিছিল টিপু সুলতানে তেখেতৰ এটা ফেভাৰিট স্পট আছিল এটো খুব ডাঙৰ আৰু এটা চকুত লগা মছজিদ মছজিদৰ পৰা অলপ দূৰ গৈ মই দেখা পালো এটা সুন্দৰ পৰিবেশত টিপু সুলতানৰ মৃত্যুস্থলী য'ত তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ কৰি এই স্থানতে তেখেতৰ মৃত্যু হৈছিল পৰিবেশটো খুব ধুনীয়া আৰু তাৰ পাছতে আমি উপস্থিত হলুগৈ অতি বিখ্যাত শ্ৰী ৰংগনাথ স্বামী টেম্পলত এটা টিপিক্যাল দক্ষিণ ভাৰতীয় অতি ধুনীয়া এটা মন্দিৰ বহুত ডাঙৰ মন্দিৰটো কিন্তু ভিতৰ যেহেতু ভিডিও ক'বলৈ নিদিয়ে গতিকে আপোনালোকক দেখুৱাব নোৱাৰিম ভিতৰখন ক্ৰমান্বয়ে অন্ধকাৰ হৈ যায় এটা চাবলগীয়া অতি বেলেগ ধৰণৰ মন্দিৰ মন্দিৰৰ পৰা লগালগ আমি গলো চামুণ্ডী হিলছলৈ ইয়াক কোৱা হয় মাইসুৰৰ আটাইতকৈ পবিত্ৰ পৰ্বত বুলি য'ত চামুণ্ডেশ্বৰী মন্দিৰ আছে মাইসুৰলৈ গ'লে এই জেগাটোলৈ মানুহ যায় গতিকে আমিও গলো গোটেই পৰিবেশটো চাওঁ বুলি মন্দিৰটো চাওঁ বুলি আৰু গৈ দেখিলো যে সবফালে বজাৰ মন্দিৰ যিমানেই ওপৰলৈ গৈ আছো সিমানেই বজাৰ ঠিক আমাৰ কামাখ্যা মন্দিৰৰ নিচিনা লাগিলে গোটেই পৰিবেশটো আন ভক্তৰ দৰে ময়ো লাইন পাতি ভিতৰলৈ গলো কিন্তু যেহেতু ভিতৰ ভিডিও কৰিব নোৱাৰি গতিকে মই নকৰিলো এইটো হৈছে মূলত এটা দেৱী দুৰ্গাৰ মন্দিৰ আৰু ইয়ালৈ বহুত ভক্ত আহে মাইসুৰৰ যি ভক্ত আহে ইয়ালৈ আহিবই আৰু এই মন্দিৰৰ ঠিক ওচৰতে আছে এই বিখ্যাত মহিষাসুৰৰ মূৰ্তিটো যাৰ নামেৰে আচলতে মাইসুৰ নামটো আমি পাইছো এইদৰে অলপ সময় মন্দিৰটোত কটাই আমি পাহাৰৰ পৰা নামি আহিলো আৰু আহোতে মাইসুৰৰ এই ধুনীয়া ভিউটো দেখিলো ঠিক আমাৰ শিলঙৰ ভিউ পইণ্টৰ নিচিনা খুব ধুনীয়া গোটেই পৰিবেশটো আৰু তাৰ পিছতে আমি আগবাঢ়িলো ইয়াৰ আটাইতকৈ বিখ্যাত
মাইচুৰ পেলেচলৈ। মাইচুৰখনক এনেও চিটি অফ পেলেচেছ বুলি কোৱা হয় আৰু এই পেলেচবোৰৰ ভিতৰত আটাইতকৈ বেছি চকুত লগা আৰু ডাঙৰ পেলেচটোৱে হৈছে মাইচুৰ পেলেচ। কোৱা হয় যে তাজমহলৰ পিছত এই পেলেচটোলৈকে ভাৰতবৰ্ষৰ আটাইতকৈ বেছি টুৰিষ্ট আহে। ইয়াত হিন্দু, ইছলাম, গথিক বেলেগ বেলেগ নিৰ্মাণশৈলীৰ সংমিশ্ৰণ ঘটিছে। এটা অতি বৃহৎ পেলেচ, মানে চালে চকুৰ আচলতে চাই থাকিবলৈ মন যায় আৰু ইমানেই ডাঙৰ আৰু কাৰুকাৰ্য খচিত আৰু ভিতৰখনলৈ গ'লেতো চকু চাপ মাৰি যায়। আপোনালোকে নিজে এবাৰ পৰিৱেশটো চাওক। আৰু গোটেই ভিতৰখন দেখি আমি যে সৰুতে সেই ৰামায়ণ মহাভাৰতত ৰজাৰ দৰবাৰবোৰ দেখোঁ, একদম তেনেকুৱা হুবহু একেই। মানে মই একদম চকু একদম থৰ হৈ গৈছে, মানে ইমানেই ধুনীয়া লাগিছে। আৰু তাৰপিছতে আমি উপস্থিত হ'লোগৈ মাইচুৰ জুত। আৰু এইখন নোচোৱা হ'লে এটা ডাঙৰ বস্তু লছ কৰিলোহেঁতেন। মানে ইমানেই ধুনীয়া জু মই আগতে কেতিয়াও দেখা নাই। অকল গুৱাহাটী জুলৈহে গৈছোঁ, চিৰিয়াখানালৈ, কিন্তু গুৱাহাটী চিৰিয়াখানা আৰু এইখন চিৰিয়াখানাৰ মাজত আকাশ পাতাল পাৰ্থক্য। মানে মই আহিছোঁ বুলি কোৱা নাই, আপোনালোকে নিজে চাওক গোটেই পৰিৱেশটো ইমানেই ছিষ্টেমেটিক, ইমানেই সুন্দৰ, এটা চাবলগীয়া পৰিৱেশ। মাইচুৰ আহিলে কিন্তু মাইচুৰ জু চাবই চাব। ইয়াৰ ওপৰত মই বেলেগ এটা ভিডিঅ' বনাম পিছত, কিন্তু এতিয়া জাষ্ট মই পৰিৱেশটো দেখাইছোঁ। আপোনালোকে চাওক কিমানেই ধুনীয়া, গোটেই নেচাৰৰ মাজত একদম ছিষ্টেমেটিকেলি গোটেই পৰিৱেশটো বনাইছে। চিৰিয়াখানাখনৰ পৰা প্ৰায় 100 মিটাৰ আঁতৰতে হঠাৎ দেখিলোঁ লোকৰঞ্জন একুৱা ৱৰ্ল্ড। এইখনৰ বিষয়ে মই আগতে পঢ়িবলৈ পাইছিলোঁ, মাইচুৰত ফাৰ্ষ্ট টাইম খুলিছে। গতিকে হঠাৎ যেতিয়া দেখিলোঁ ভাবিলোঁ যে নাই, চাই যোৱাই ভাল হ'ব, কাৰণ আগতে এনেকুৱা এক্সপিৰিয়েঞ্চ লোৱা নাই আণ্ডাৰ ৱাটাৰ টানেলৰ। গৈ ভাল লাগিলে। বহুত সাগৰীয় মাছৰ সংৰক্ষণ আছে, বহুত বেছি বুলি নকওঁ, তেওঁলোকে লাহে লাহে এইটো ডেভেলপ কৰি আছে, কিন্তু ইণ্টেৰিয়ৰটো খুব ধুনীয়াকৈ সজাইছে। দুটা শ্বাৰ্কো দেখিলোঁ তাতে। আৰু তাৰ পৰা আমি আগবাঢ়িলোঁ ছেইণ্ট ফিল'মেনাছ কেথেড্ৰেললৈ, যিটো 1936ত বনোৱা হৈছিলে নিঅ' গথিক ষ্টাইলত। আৰু কোৱা হৈছে যে ই এছিয়াৰ ভিতৰতে এটা আটাইতকৈ ওখ চাৰ্চ। আৰু গোটেই পৰিৱেশটো ইমান ধুনীয়া, আপোনালোকে নিজেই চাওক, কিবা বিদেশত থকা নিচিনা ফিল এটা হ'ব। আৰু তাত ধুনীয়াকৈ প্ৰাৰ্থনাও হৈ আছিলে। গতিকে দিনটোৰ শেষত এটা সুন্দৰ অভিজ্ঞতা হ'ল। এইদৰে গোটেই দিনটো মাইচুৰখন ঘূৰি পকি আমি ৰাতি 7টামান বজাত বেংগলোৰলৈ উভতিলোঁ। আৰু যিহেতু গোটেই দিনটো আমি একো খোৱাই হোৱা নাছিলে, সেইকাৰণে এখন ৰেষ্টুৰেণ্টত সোমালোঁ, নৰ্থ ইণ্ডিয়ান ডিছ এটা অৰ্ডাৰ দিলোঁ, কিন্তু সোৱাদটো চাউথ ইণ্ডিয়ানৰ ধৰে। খুব হাঁহি উঠিল, কিন্তু পেটটো ভৰিল। আৰু তাতে আছাম টিও দেখা পালোঁ, যাৰ দাম হৈছে 40 টকা। দেখি ভাল লাগিলে, কিন্তু কোনে ঘৰৰ চাহ 40 টকা দি খায়। গতিকে এইবোৰ খাই মেলি ধুনীয়াকৈ এটা দিন কটাই আমি বেংগলোৰলৈ উভতিলোঁ। খুব ধুনীয়া ট্ৰিপ এটা হ'ল, খুব বেছি ভাল লাগিলে। মাত্ৰ মাইনাছ পইণ্টটো হ'ল যে গাড়ীখনত মোৰ পাৱাৰ বেংকটো থাকি আহিলে, যিটো আৰু মই ঘূৰাই নাপালোঁ।